بسم الله الرحمن الرحيم My dear audience, moi class 10 or Arabic lesson number 3 paragraph last paragraph to moi start korisu last paragraph or ortho moi koi asu tomaloke huna fa'ajaba zalikal qawlu Umar ibn al-Khattab radhiyallahu ta'ala fa'ajaba বিস্মিত করিছিল আচৰিত কৰিছিল জালিকাল কাউলু হেই বা এই কথাই বিস্মিত করিছিল কাক বিস্মিত করিছিল ওমর ইবনে আল খাত্তাব রাদিয়াল্লাহু তাআলা এই কথাটুয়ে হযরত ওমর ইবনে আল খাত্তাব রাদিয়াল্লাহু তাআলা আনহু বিস্মিত কৰি তুলিছিল বিস্মিত কৰিছিল আচৰিত কৰিছিল ওয়া সাআলা আনিল ফাতাতি ওয়া আন আহলিহা আৰু তেখেতে সুধিছিল আনিল ফাতাতি ছোৱালীগৰাকীৰ বিষয়ে ছোৱালীজনীৰ বিষয়ে সুধিছিল ওয়া আন আহলিহা আৰু তাইৰ পৰিয়ালৰ বিষয়ে সুধিছিল ওয়া সাআলা আনিল ফাতাতি ওয়া আন আহলিহা আৰু তেখেতে ছোৱালীজনীৰ বিষয়ে ছোৱালীজনী আৰু তাইৰ পৰিয়ালৰ বিষয়ে সুধিছিল কোনে সুধিছিল ওমৰ ইবনে আল খাত্তাব রাদিয়াল্লাহু তাআলা আনহুয়ে সুধিছিল সুম্মা সরাত জাওজাতা লিইবনিহি আসিম তার পিছত সুম্মা তার পিছত সরাত হৈছিল জাওজাতা লিইবনিহি আসিম তার পিছত হেই ছোৱালীজনী হৈছিল তেওঁৰ পুতেক তেওঁৰ ল'ৰা তেখেতৰ ল'ৰা আসিমৰ ঘৈণীয়েক সুম্মা তাৰ পিছত সরাত জাওজাতা লিইবনিহি আসিম তাৰ পিছত তেখেতৰ ল'ৰা আসিমৰ ঘৈণীয়েক হৈছিল সেই ছোৱালীগৰাকী তেওঁৰ পুতেক তেওঁৰ ল'ৰা আসিমৰ কি হৈছিল ঘৈণীয়েক হৈছিল ফাকানাত তিলকাল ফাতাতু তাৰ পিছত সেই ছোৱালীগৰাকী ফাকানাত তিলকাল ফাতাতু সেই ছোৱালীগৰাকীয়েই আছিল ফাকানাত তিলকাল ফাতাতু ফাকানাত আছিল তিলকাল ফাতাতু এই ছোৱালীগৰাকীয়েই আছিল জাদ্দাতাল খালিফাতিল আদিল ন্যায়পৰায়ণ খলিফাৰ বুঢ়ী আই জাদ্দাতুন মানে বুঢ়ী আই দাদী আল খালিফাতিল আদিল ন্যায়পৰায়ণ খলিফাৰ দাদী বুঢ়ী আই আছিল ন্যায়পৰায়ণ খলিফা কোন ওমর ইবনু আব্দুল আজিজ ফাকানাত তিলকাল ফাতাতু জাদ্দাতাল খালিফাতিল আদিল ওমর ইবনে আব্দুল আজিজ হেই ছোৱালীজনীয়েই ন্যায়পৰায়ণ খলিফা ওমর ইবনু আব্দুল আজিজৰ বুঢ়ী আই আছিল ন্যায়পৰায়ণ খলিফা হযরত ওমর ইবনে আব্দুল আজিজ
বৰ ডাঙৰ আৰু ন্যায়পৰায়ণ বাদশাহ আছিল, খলিফা আছিল। আৰু এনেকুৱা ন্যায়পৰায়ণ বাদশাহ খলিফা আছিল যে তেওঁৰ ৰাজত্বকালত বাঘ আৰু ছাগলী একেলগে পথাৰত চৰিছিল আৰু একে ঘাটতে একে পুখুৰীত বা একে নদীত একেলগে একে ঘাটতে বাঘ আৰু ছাগলী একেলগে পানী খাইছিল। এনেকুৱা ন্যায়পৰায়ণ বাদশাহ ওমৰ ইবনুল আব্দুল আজিজ আছিল। সেইকাৰণে কোৱা হৈছে যে সেই ছোৱালীজনীয়ে কি আছিল? ন্যায়পৰায়ণ বাদশাহ ওমৰ ইবনু আব্দুল আজিজ ৰহমাতুল্লাহি আলাইহিৰ বুঢ়ী আই অৰ্থাৎ দাদী আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে অৰ্থখিনি জানিবলৈ সক্ষম।